নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক দেখুৱাম যে বৰষুণ দিছে আৰু বহুত ঠাণ্ডা পৰিছে। অলপ বাহিৰৰ পৰিৱেশটো দেখুৱাওঁ। ইমান কাষ্টমাৰৰ ভিৰ আজি দেখা পোৱা নাই, সেইটো কাৰণে অলপ বাহিৰকে পৰিৱেশ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰোঁ। গতিকে ভিডিঅ'টো চাই থাকক। এয়া চাওক আমাৰ জিন্তু মামা পুৰা জেকেট চেকেট বহুত দিনৰ মূৰত লগালে। এবাৰ প্ৰথম লগাইছে নি জেকেট? আজি প্ৰথম লগালোঁ। কেনেকুৱা ঠাণ্ডা? আজি ঠাণ্ডা বহুত বৰষুণ পৰিছে প্ৰথমবাৰ, তাকে ওলাব পৰা নাই দোকানৰ পৰা। ঠিক আছে, এইয়া চাওক লাল লগত আহি বাছ নামিছে। কেনেকুৱা ঠাণ্ডা কেনেকুৱা লাগিছে? ঠাণ্ডা লগা নাই। অঁ, এজন মানুহে পালোঁ যাৰ ঠাণ্ডা লগা নাই বোলে, কিন্তু জেকেট লগাই আহিছে। আগত তলত হাফ পেণ্ট, লং পেণ্ট নাই। আজি প্ৰথম দেখিলোঁ এই বছৰত আপুনি জেকেট পিন্ধি অহা। আৰু এয়া চাওক চেঁচা দোকান খুলি বহি আছে, এই গাড়ীলৈ চাই আছে কোন আহিব, কাক মাতিম, কিন্তু মানুহে নাহে, ঠাণ্ডাত ওলাই নাহে। চাওক এয়া কান্দিছে, দুখ নকৰিব বন্ধুসকল। চাওক আৰু এই দাদাজনলৈ ঠাণ্ডাত মানে কি কৰিব কি নকৰিব, ইমানে ঠাণ্ডা লাগিছে বোলে, সেইবাবে এনেদৰে কাপোৰ মৰিয়াই লৈছে। আৰু এয়া আমাৰ বাবু দাদা, এয়া আহি গ'লোঁ এতিয়া। এয়া সিদ্ধি আলি, নমস্কাৰ দিয়া সিদ্ধি। আৰু এয়া আমাৰ কালিয়া দা, নমস্কাৰ দি দিয়ক। ইমান যে দুইটাই যে কুচমুচ খাই বহি আছে, কাৰণটো কিয়? ঠাণ্ডা ওলাবই নোৱাৰি নেকি? ঠাণ্ডা কেনেকুৱা পাইছা তুমি? বহুত ঠাণ্ডা লাগি আছে। বহুত ঠাণ্ডা লাগিছে, তাৰমানে দুইজন একেলগতে ধুনীয়াকৈ বহি আছে, চাই আছে। এই চাওক বেহাবাৰী আউটপোষ্ট। আৰু বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব কিন্তু।